নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাইকৰ ওপৰৰ পৰা। মানে এয়া ৰেপিডত উঠি আমি এফালে গৈ আছোঁ সন্ধিয়া সময়ত। সঁচাই সময়টো ভাল লাগে আৰু এইকণ সময়ত ওলাই আহিও ভাল লাগে। আমি আহি আছোঁ এয়া শংকৰদেৱ কলাক্ষেত্ৰ। গুৱাহাটীত থকা শংকৰদেৱ কলাক্ষেত্ৰলৈ এপাক নহাকৈনো কেনেকৈ থাকোঁ। ভাবিলোঁ এপাক সোমায়ে যাওঁচোন। সোমাই ইমান এটা ধুনীয়া পৰিৱেশ, ইমান ঠাণ্ডা নীৰৱতা, মানে বুজাবলৈ ভাষা নাই। মনটো যে শীতল পৰি গ'ল। সকলো দৃশ্য ইমান যে ধুনীয়া, মানে সময় কটাবৰ কাৰণে বহুত ধুনীয়া এখন ঠাই। এপাক যাবচোন আপোনালোকো। কেতিয়াবা নিজক এনেদৰে নীৰৱতাৰ মাজত সময় দি সঁচাই ভাল লাগে। কিমাননো ব্যস্ততাৰ মাজত থাকিব। দেখিছেনে, এইটো হৈছে বৰশোল। মই ধুনীয়াকৈ তুলি ৰখালোঁ বৰশোল। এয়া দেখিছেনে মুৰি, এনেকৈ সকলোবোৰ দৃশ্যাংশ মই কেমেৰাত ৰাখি থলোঁ আপোনালোকক দেখাম বুলি। মোৰো যে মনটো ইমান ভাল লাগিলে, হয়নে নহয় ক'বচোন বাৰু। আপোনালোকেও কেতিয়াবা নিজক সময় দিব বিচাৰেনে? নিশ্চয় নিজক সদায় ভাল পাবলৈ শিকিব। নিজক ভাল পালেহে জীৱনত আপোনালোকে আগুৱাই যাব পাৰিব। নিজক অকণমান সময় দিব। ধুনীয়াকৈ অকণমান ঘূৰিলোঁ চালোঁ, মানে ইমান এটা শান্ত পৰিৱেশ, হৰিনামৰ ধ্বনি, ইমান ধুনীয়া বৰগীত আনি আছে। এইফালে হৈছে ৰং ধেমালি ক্ষেত্ৰ। ইয়াত সৰু সৰু কণ কণ মাইনাসকলে আহি পিনে অকণমান খেলিব পাৰিব। তেওঁলোকৰ কাৰণেও ইমান ধুনীয়াকৈ বনাই থোৱা আছে। গোটেইখন ঘূৰা নহ'লে বাৰু, হ'লেও যিমানখিনি ঘূৰিছোঁ সকলোখিনি দৃশ্য দেখুৱাই দিছোঁ। এইফালে দেখিছেনে, এই পানীৰ যে দেখিছে, পানী পৰি আছে, পানীৰ কালাৰ হৈ থাকে চাবচোন বগা। এইফালে তাৰ পৰা অকণমান ওপৰলৈ গ'লোঁ চিৰি দি। তাৰ পৰা নামি আহিলোঁ যিহেতু সময়ো হৈ গ'ল। দেখিছেনে, এই কলাক্ষেত্ৰৰ সন্মুখতে এইখন ডালিমি বুলি এখন বেকাৰী আছে। তালৈ গ'লোঁ কিবা এটা খাই লওঁ বুলি। যিহেতু ভোক লাগিলে, বহুত সুযোগ আহিলোঁ সেইকাৰণে। দেখিছেনে, ইমান ধুনীয়া ধুনীয়া মিঠাই আছে। মানুহৰো যথেষ্ট ভিৰ। দেখিছে, এটা পেটিছ লৈ খালোঁ। খোৱাত আকৌ বৰ ভাল মই। তাৰ পৰা আকৌ কেক খাবলৈ মন গ'ল নহয়, আহি গ'লোঁ কেক খাবৰ কাৰণে। দেখিলেনে?